অকণমান মিহি এটা ভূমিকম্প হৈ যায়গৈ। আমাৰ লগত পল্টন এসোপামান ওলাইছে। গুড মৰ্ণিং এভৰিৱান। আজি হ'ল মহা অষ্টমী আৰু আপোনালোক সকলোকে মহা অষ্টমীৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু এতিয়ালৈকে বৰষুণ দিয়ে আছে, কালিৰ পৰা একেলেঠে গোটেই ৰাতি বৰষুণ দি আছে। আৰু আমি কালি ব্লেংকেট লৈ শুইছোঁ, ঠাণ্ডা। আৰু এতিয়া পিহুৱে শুনিছেনে গোঁসাই ঘৰত সোমাই কি গাই আছে? গোঁসাই ঘৰত সোমাই ৰাইম চিঞৰি চিঞৰি গাই আছে গৈ পেলাই। আৰু আমাৰ মিস্ত্ৰীয়ে কালি দৰ্জাৰ ৰং কৰি দিলে আৰু আজি কৰি আছে চৌকাত ৰং কৰি আছে। আৰু আমি ৰাতিপুৱাতে চাহ খালোঁ আৰু মায়ে গোঁসাই ঘৰত সোমাই আছে পিহুৰ লগত। মায়ে প্ৰাৰ্থনা গাই আছে আৰু পিহুৱে ৰাইমছ গাই আছে চিঞৰি চিঞৰি। কি খালা তুমি আজি? আৰু ভাল বেয়া বস্তুটো নাখালোঁ, আপেলটো ন? আপেলটো বেয়া যে চিপছ খালোঁ ন? ইফালে আমাৰ গৰুৰ দানা। কি খাইছা? হা? বানানা গছৰ পৰা ছিঙিছা আৰু খাই আছা ডাইৰেক্ট ন? বানানা গছটো দেখিলানে নাই? দুটা বানানা খাই দিলা। ইয়াতে কেৰট লাগিব। এতিয়া সৰু সৰু বেবী গছবিলাক দেখিছা? এই বেবী গছবিলাক ডাঙৰ হ'লে তলতে কেৰটটো লাগিব, অৰেঞ্জ কালাৰৰ। গম পাইছা? অঁ, এতিয়া খাব হোৱা নাই, এতিয়া সৰু হৈ আছে। আমি নেক্সট আহিলে খাবলৈ পাম। এইটো ব্ৰিঞ্জাল গছ চোৱা, এই ব্ৰিঞ্জাল লাগি আছে চোৱা, বেবী ব্ৰিঞ্জাল। এইটো বেবী ব্ৰিঞ্জাল দেখিছা? ছিঙি নিদিবা আকৌ, ডাঙৰ হ'লে খাব লাগিব। তাৰপিছতে এইটো ওপৰত কি লাগি আছে চোৱা? কি বাৰু এইটো? কি বাৰু? কি কোৱাচোন? কি হয়? এইখিনি তলত তলত। অঁ, দেখিছোঁ। বেবী বেঙেনা আছে, টিকলু মিকলু বেঙেনা লাগিছেনে? এইটো নলয়, এইটো ডাঙৰ হ'ব লাগিব নহয়। কি? আৰু এইটো চিলি চোৱা, এইটো ৰেড কালাৰ দেখিছা? এইটো চোৱা। পাণবোৰ কোনোবাই লৈ যায় নে কিনো? এইখন ট্ৰেইন আহিছে চোৱা। ইমানেই পোহৰ দেখাই নাপায়। নাই, জংঘল হ'ল। অজান, ইয়াতে কি থাকে? ইয়াতে কি থাকে? ইয়াতে ফিজ থাকে। ট্ৰেইন মালগাড়ী যেতিয়া যায় আমাৰ ঘৰটো কঁপি যায়গৈ, অকণমান মিহি এটা ভূমিকম্প হৈ যায়গৈ ট্ৰেইন গ'লে। সেইকাৰণে আজি ৰাতি যিমানবাৰ ট্ৰেইন গৈছে মই সিমানবাৰ আজি সাৰ পাইছোঁ। মই এই চৰাই এটা ভিডিঅ' কৰি আছোঁ, চৰাইটোৱে মোক দেখা নাই। আমাৰ ক্লাছখন আচলতে এনেকুৱা, যোনফালে এতিয়া বাহিৰত পোহৰটো আছে ন, বাহিৰৰ পৰা মানে আইনাৰ নিচিনাকৈ দেখা পায়। সেইকাৰণে সেই চৰাইটোৱে আহি চাই আছে সেই বাৰে বাৰে।
চ' আমি অকণমান ওলাই যাওঁ অকণমান পূজা চাম বুলি নহয় এনেই অকণমান ওলাই যাওঁ আৰু পূজাটোতো ক'তো পাতাই নাই সোমাই আমনি লাগি গৈছে অহাৰ পৰা সোমাই আছোঁ আৰু বতৰটো বিৰাট বেয়া আমাৰ লগত পল্টন অকণমান ওলাইছে সিহঁতি যাবলৈ বেছি উৎপাত লগাইছে চ' সিহঁতক চবকে লৈ যাওঁ আৰু ময়ো চান্সতে ওলালোঁ পিহুকো লৈ যাম বুলি পিহুটোতো অকলে নাযায় পিহু ক'ত যাবা পূজাত চ' আমাৰ পাপাহঁতৰ যোনখন পুৰণা ঘৰ সেইখন অকণমান দূৰত হয় দূৰত মানে কি আৰু কিলোমিটাৰ হ'বনে 500-600 মিটাৰমান হ'ব আমাৰ ঘৰৰ পৰা সেইকেইটা আমাৰ পল্টন ৰখি আছে সেইজনী দাদা ৰখি আছে চোৱা আমাৰ পল্টন আহি ৰখি আছে গাড়ী ৰখাইছে চোৱা এইকেইটা আমাৰ পল্টন ৰখি আছে তাই শুই থাকিলে একেবাৰে তাইক ভাত খাবলৈ জগাই দিম আৰু বতৰটো আমি অহা দিনাখনৰ পৰা যি বেয়া বৰষুণ আৰম্ভ হ'ল আজিলৈকে বৰষুণ দিয়ে আছে একেটা স্পীডতে দি আছে একে জোখতে দি আছে একেবাৰে গেলাই পেলালে এতিয়া আৰু অথনি যেতিয়া ইয়াৰ আগৰবাৰ মই ভাল লাগিছে বুলি কৈছিলোঁ বতৰটোৰ কাৰণে কিন্তু এতিয়া আৰু গেলাই পেলালে বুলি ক'ব লাগিব বতৰ গেলি গ'ল হাঁহে কোমোৰাই বনাম হাঁহৰ লগত কোমোৰা হ'লে খাই বেছি ভাল লাগে চ' আমি ভাত খাই আছোঁ মাংস হৈ গ'ল আৰু ভিডিঅ' কিয় কৰা নহ'ল কৈ আছোঁ মাংসটো আধা বনাই থাকোঁতেই পিহু শুই আছিলে যে সাৰ পালে তাৰপিছৰ পৰা তাই ইমানেই আমনি কৰিলে মোৰ ভিডিঅ' বনোৱা নহ'লে আৰু বাকী আধা মাংসখিনিও মিষ্টাৰে বনাবলগীয়া হ'ল আৰু সেইকাৰণে মোৰ বাকীখিনি ভিডিঅ' নহ'লে সেইকাৰণে ভাতটো মই আধা খাওঁতে এই জাষ্ট তাই উঠি গৈছে মোৰ ওচৰৰ পৰা সেইকাৰণে ভিডিঅ'কণ বনাই ল'লোঁ চ' এনেদৰে আমি 4 দিনমান গহপুৰত থাকিলোঁ আৰু তাৰপিছতে পুনৰ গুৱাহাটীলৈ উভতি আহিলোঁ
আৰু ছুটি নাছিলে কাৰণে বেছি দিন এবাৰ থকা নহ'লে আৰু পিছৰ ভিডিঅ'খিনি মোৰ ভালদৰে বনোৱা নহ'লে আশা কৰোঁ যোনখিনি বনালোঁ আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পালে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব যদি প্ৰথমবাৰ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'তে আপোনালোকক পুনৰ লগ পাম